নমস্কাৰ, মই শ্ৰী ৰঞ্জন শইকীয়া, ঢেকীয়াজুলি শিক্ষাখণ্ডৰ লোকনায়ক অমীয়া কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মই এগৰাকী সহকাৰী শিক্ষক। বৰ্তমান যি পৰিস্থিতি, সমগ্ৰ দেশ লকডাউন অৱস্থাত আছে, সকলো ঘৰতে আছে আৰু আমাৰ বিদ্যালয়বিলাকো বন্ধ আছে। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে মই এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। বিষয়টো কোনো পাঠভিত্তিক বিষয় নহয়। মই আমাৰ যি মেপ থাকে, অৰ্থাৎ ভাৰতৰ অসমৰ বা জিলাৰ যি মেপ থাকে, সেই মেপৰ ওপৰত কিছু কথা ছাত্ৰ ছাত্ৰীসকলক উনুকিয়াই দিব বিচাৰিছোঁ। আমি জেনেৰেলি যেতিয়া মেপ আঁকো, তেতিয়া আমি এটা লাইনতে সমগ্ৰ মেপখন আমি আঁকি শেষ কৰি পেলাওঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কৈছোঁ যে মেপ এখন আঁকোতে তাৰ কিছুমান নিৰ্দিষ্ট চিম্বল থাকে, কিছুমান দাগ থাকে, যিবিলাক দাগেৰে আমি সেই ৰাজ্যখন বা সেই জিলাখন ক'ত আছে বা কোনখিনিত আছে সেই অৱস্থিতিটো আমি গম পাওঁ। যেনেকৈ আন্তঃৰাষ্ট্ৰীয় সীমাৰ ক্ষেত্ৰত যেতিয়া আন্তঃৰাষ্ট্ৰীয় সীমা পৰে কোনো এখন জিলাৰ কাষতে হওক বা দেশৰ কাষতেই হওক, তাতে এটা নিৰ্দিষ্ট চিম্বল, এটা নিৰ্দিষ্ট দাগ বহে। আৰু সেই কথাখিনিকে মই মেপৰ সহায়ত, এখন মেপেৰে মই তোমালোকক দেখাই দিব বিচাৰিছোঁ। আহাচোন চাওঁ মেপখন কেনেকুৱা ধৰণৰ কি হয়, চাই পেলাই আমি বুজি লওঁ। এতিয়া চোৱা, এইখন ভাৰতৰ মেপ, তোমালোকে দেখি চাগে গমেই পাইছা। তো ভাৰতৰ মেপখন মই যিটো কথা ক'ব বিচাৰিছোঁ, আমাৰ কিছুমান বৰ্ডাৰ লাইনবিলাকত আমাৰ নিৰ্দিষ্ট কিছুমান চিম্বল থাকে। ইয়াত লিখা আছে, আমি কিন্তু কথাটো ধ্যান দিয়া নহয়। যেতিয়া মেপখন আঁকো, আমি এটা লাইনেৰে সম্পূৰ্ণ মেপখন আঁকি পেলাওঁ। ইয়াত লিখা আছে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী, ষ্টেটছ বাউণ্ডেৰী, কাণ্ট্ৰি কেপিটেল, ষ্টেট ইউটি কেপিটেল। আৰু সেই বস্তুখিনিৰ যিখিনি কথা, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী, ষ্টেট বাউণ্ডেৰী, কাণ্ট্ৰি কেপিটেল, এই গোটেইখিনিৰ এটা এটা নিৰ্দিষ্ট চিম্বল থাকে। সেই চিম্বল হিচাপত মেপখন আঁকা হয়। আমি কিন্তু এই কথাবিলাকত ধ্যান দিয়া খুব কম হয়। গতিকে তোমালোকে চোৱা, এয়া চোৱা, ভাৰতৰ মেপখনৰ কাষে কাষে ডেছ ডট সেই হিচাপত ইয়াত দিয়া হৈছে। মই ডাঙৰ কৰি দিছোঁ, চোৱা। এই হিচাপত সম্পূৰ্ণ মেপখনৰ চাৰিসীমাত দিয়া হৈছে। কিন্তু তাতে এটা কথা আছে, এই চাৰিসীমা দি যাওঁতেও ইণ্টাৰনেশ্যনেল বাউণ্ডেৰীখিনিত আমি এই হিচাপে দিলোঁ। কিন্তু ইয়াতো কি কথা আছে যে যিবিলাক আমাৰ এতিয়া তল পিনে চোৱা, ভাৰতৰ মেপখনৰ তলৰ পিনে কিন্তু এই ধৰণৰ ডেছ ডট হিচাপত নাই। সম্পূৰ্ণ কি আছে, আকাশী ৰঙৰ, নীলা ৰঙেৰে বাউণ্ডেৰীটো দিয়া হৈছে। কিন্তু এই বাউণ্ডেৰীটো এইকাৰণে দিয়া হৈছে যে ইয়াৰ কাষত গোটেই সাগৰ আছে, যাৰ কাৰণে এই নীলা ৰঙেৰে বস্তুটো বুজোৱা হৈছে। এতিয়া তোমালোকে গম পাবা যে এই নীলা ৰং থকা কাৰণে এই যিখিনি ষ্টেটৰ কাষে কাষে নীলা ৰং দিয়া আছে, সেই ষ্টেটখিনি অৰ্থাৎ সাগৰৰ পাৰত আছে, সাগৰৰ পাৰত অৱস্থিত, সাগৰ আছে সেইবিলাক ষ্টেটৰ কাষে কাষে, আৰু সেইকাৰণে নীলা ৰঙেৰে বুজোৱা হৈছে। আৰু আমাৰ দেশখনৰ ভিতৰত থকা যিবিলাক জিলা অৰ্থাৎ ৰাজ্য, সেই ৰাজ্যবিলাকৰ যি বাউণ্ডেৰী আছে, সেই বাউণ্ডেৰীবিলাক ডেছ 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 হিচাপত কৰা হয়। দেখিছানে তোমালোকে? ডেছ ডেছ হিচাপত কৰা হৈছে। আমাৰ অসমখন আছে ইফালে, অসমখন চোৱা, বিহাৰ, ৱেষ্ট বেংগল, এয়া অসমখন, এইখন অসমৰো আমাৰ যি নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্য আছে, সেই ৰাজ্যৰ কাষে কাষে এই ধৰণে ডট 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 ডটকৈ দিয়া হৈছে। আৰু ইয়াত এটা বস্তু উল্লেখ নাই, এই মেপখনত নাই, আমাৰ ৰাজ্যখনৰো ভিতৰত থকা যিখিনি জিলা আছে, সেই জিলাখিনিক আকৌ যেতিয়া আমি ভাগ কৰি দিওঁ মেপখনৰ ভিতৰত, তেতিয়া ডট ডট লাইনেৰে কৰিব লাগে। সম্পূৰ্ণ ডট ডট ফুট 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 ফুটকৈ দি যাব লাগে লাইনখিনি আঁকোতে।
আৰু ইয়াতে দেখাই দিয়া হৈছে কাণ্ট্ৰি কেপিটেল। আৰু যেতিয়া আমি মেপখন চাওঁ, আমি যদি ইয়াত নামটো লিখা নাথাকে তেতিয়াহ'লে আমি এই ৰঙা ৰঙৰ যিটো স্কুৱেৰ আছে, বৰ্গক্ষেত্ৰ আছে যিটো ৰঙা আৰু বগাৰে, সেইটো আমি বুজি পাম যে এইখিনিতে নিউ দিল্লী আছে, অৰ্থাৎ এইখিনিতে দিল্লী, ভাৰতৰ ৰাজধানী দিল্লী এইখিনি ঠাইত আছে। গতিকে মোৰ ক'বলগীয়া বিশেষ নাই, এইখিনি কথা তোমালোকক জনাব বিচাৰিছিলোঁ। বিশেষভাৱে পাঠভিত্তিক নহয় যদিও এই কথাখিনিৰে তোমালোকে আগলৈ যেতিয়া মেপ তোমালোকৰ খুব প্ৰয়োজন হ'ব, মেপৰ এই জ্ঞানখিনি তোমালোকৰ খুব প্ৰয়োজন হ'ব বুলি ভাবোঁ। LP লেভেলৰ পৰাই যদি এইখিনি কথা মনত থাকে, ওপৰ লেভেলত তোমালোকৰ কিছু সুবিধা হ'ব বুলি ভাবোঁ। এতিয়া মেপখন দেখুৱাৰ পিছত তোমালোকেতো ধৰিব পাৰিছা যে মেপত কেনেকুৱা ধৰণৰ কি হয়। গতিকে নিশ্চয় ভাবিছোঁ যে বুজিব পাৰিছা অলপ হ'লেও। তো এইখিনিকে আজি মোৰ ফালৰ পৰা মই দিলোঁ। আৰু সকলো ঘৰতে থাকা, যেতিয়া আমাৰ খুলিব, স্কুলবিলাক খুলিব, তেতিয়া আমি নিশ্চয় গমেই পাম আৰু সকলো লগ হ'ম। ধন্যবাদ।